নমস্কাৰ বন্ধু বান্ধৱীসকল, বিশেষ এটা কথাৰ কাৰণে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি হৈছে উৰুকাৰ আগদিনা আৰু মই বহুতেই ব্যস্ত আছিলোঁ, সেইকাৰণে মানে আপোনালোকৰ মাজলৈ আগবেলা ভিডিঅ' আনিব নোৱাৰিলোঁ। কথাটো এনেকুৱা ধৰণৰ, পৰহিলৈ বিহু দেই, সোমবাৰে বিহু আৰু বিহুৰ মানে আগৰ শুক্ৰবাৰটো, আৰু আজি যিহেতুকে শুক্ৰবাৰে মই গৈছিলোঁ মাহঁতৰ ঘৰলৈ আৰু মোৰ মা দেউতাৰ দায়িত্বটো মই ল'বই লাগিব। আপোনালোকক বহুত দুখেৰে কৈছোঁ, মই মা দেউতাৰ দায়িত্ব লোৱাটো স্বাভাৱিক, কাৰণ মা দেউতাৰ দায়িত্ব ল'বলৈ পালে মোৰ মই নিজকে বহুত সৌভাগ্য বুলি ভাবোঁ। মা দেউতাৰ দায়িত্ব মই ল'ব পাৰিছোঁ, এক নম্বৰ কথা সেইটো। আৰু দ্বিতীয়টো কথা হৈছে, মই যেতিয়া এই বিয়া হৈ আহিছিলোঁ, বহুত সৰুতে আহিছোঁ, আপোনালোকক কৈছোঁ দেই, বহুত সৰুতে আহিলোঁ। আহি পেলাই কষ্ট যিমানখিনিয়ে নাপাওঁ কিয়, মই মা দেউতাক কেতিয়াও অভিযোগ দিয়া নাছিলোঁ, কাৰণ মোৰ স্বামীয়ে সেইখিনি কষ্ট দিয়া নাছিলে কাৰণে মই ভাবিছোঁ চলাই নিব পাৰিম। তেতিয়া মই মা দেউতাক একোৱে নজনাইছিলোঁ, ধুনীয়াকৈ আছিলোঁ। আৰু থাকি থাকি নিজৰ কৰ্মৰ দ্বাৰাই আজি এনেকৈ অকণমান থাকিবলৈ সক্ষম হৈছোঁ। গতিকে নিজৰ কপালখন নিজে কেনেকৈ নিজৰ সুখটো নিজে আনিব লাগিব, হয়নে নহয়? এনেকুৱা কিছুমান সন্তান আছে, যি সন্তানসকলে একাংশ সন্তানৰ কথা কৈছোঁ, অবাধ্য মদ ভাং খাই পেলাই নিজৰ মাক দেউতাকৰ পইচালৈ বহুত আশা কৰে দেই। মই কৈছোঁ আপোনালোকক, মাক দেউতাকৰ পইচালৈ বহুত আশা কৰে। এটা কথাই কৈছোঁ, যিবিলাকে মাক দেউতাকৰ পইচাক লৈ বহুত হেৰি কৰি থাকে, আশা কৰি থাকে, মাক দেউতাকে পইচা দিব, মাক দেউতাকৰ পইচাই চলিব, সেইবিলাক মানুহ কেতিয়াও উন্নতি কৰিব নোৱাৰে। সেইবিলাক মানুহে এটাই ভাবিব লাগে যে মা দেউতাই মোক বহুত দিলে, কিন্তু মই ধৰি ৰাখিব নোৱাৰিলোঁ, এতিয়া মা দেউতাক মই নিজৰ কৰ্মৰ দ্বাৰাই মই কামখিনি কৰি কেনেকৈ মই সফল হওঁ, কেনেকৈ মই মা দেউতাক অকণমান এই মৃত বয়সত সুখ দিব পাৰোঁ। কথাষাৰ কৈছোঁ, কিয় কৈছোঁ আপোনালোকে হয়তো সকলোৱে বুজি পাইছে চাগে, বহুত দুখত কৈছোঁ। আৰু মা দেউতাৰ ওচৰলৈ যোৱা কথাটো মোৰ দায়িত্ব আছে। মোৰ মা দেউতাৰ কাৰণে বিহুটো আহি আছে, মই খোৱা বোৱা পিন্ধা উৰাৰ পৰা সকলোখিনি বাৰু ফোনতে পাতি থাকোঁ, যদিও সহায়িকা এগৰাকী থাকে যদিও, তথাপিতো মই বিহুটো বুলি মা দেউতাৰ সেৱাটোও লৈ আহিলোঁ, আশীৰ্বাদ ভাগ লৈ আহিলোঁ, আৰু লগতে খোৱা বোৱা যোগাৰখিনি সকলো দি থৈ আহিছোঁ। আৰু মই ঘৰলৈ গ'লে ইমান ভিডিঅ' বনোৱা নহয়, তথাপিতো এটা ক্লিপ বনাই আনিছোঁ, আপোনালোকক দেখাম। আৰু দেউতাই মোক দি পঠাইছে ছজনা, ভেন্দি, ওচৰতে আমাৰ বজাৰ বহে, ভেন্দি, বিলাহী, তেনেকৈ নাৰিকল, সকলোখিনি দেউতাই মোক, মায়ে দেউতাই দি পঠাইছে। আৰু কি ক'ম এতিয়া, সেই মা দেউতাৰ কাৰণে মই সকলোখিনি কৰিব পাৰিম, কিন্তু এনেকুৱা কিছুমানো দায়িত্ব মই কিয় ল'ম, যিখিনি দায়িত্ব ল'লে নেকি মোৰ ঘৰখনৰ লগত মোৰ প্ৰব্লেম হ'ব, পিছত মোৰ সংসাৰখন অশুভ হ'ব, মোৰ সংসাৰখন যাতে ভাঙি নাযাওক। মোৰ মা দেউতাৰ দায়িত্ব লোৱাত মোৰ কোনো প্ৰব্লেম নাই, কোনো অসুবিধা নাই, মা দেউতাৰ দায়িত্ব ল'ব পাৰিম। কিন্তু কিছুমান এনেকুৱা দায়িত্ব কিছুমান আহি যায়, এনেকুৱা কথা কিছুমান যেতিয়া মাথাত সোমাই নহয়, বিশ্বাস কৰক, মই এনেও মানুহজনী বেমাৰী, মই একদম বহুত ভাগি পৰিছোঁ কিছুমান কথাত। আৰু সেইকাৰণে মই এটা কথাই কৈছোঁ, মোৰ এই ভিডিঅ'টোৰ যোগেদি যোনে চাই গম পাব যে আজিৰ পৰা এটা সংকল্প, যোন যেনেকৈ চলি থাকক, কিন্তু মই এটাই ভাবিছোঁ, তেহেঁতৰ কাৰণে, সেইসকলৰ কাৰণে যাতে মোৰ সংসাৰখন ভাগিব লগা নহয়, যে মই যিখিনি কাম কৰি ভাল পাওঁ সেইখিনি মই স্থগিত ৰাখিব লগা নহয়। গতিকে মোৰ নিজৰ মতে মই জীয়াই ল'বলৈ মই নিজে কৰ্ম কৰি পেলাই মই আজি এনেকৈ ভগৱানৰ ওচৰত মই আপোনালোকৰ কাৰণে এষাৰ মাত মাতিব পাৰিছোঁ। কথাটো কৈছোঁ যে মোৰ আজি নিজৰ কৰ্মৰ দ্বাৰা মই বহুতখিনি কষ্ট কৰিছোঁ, এটাই ভাবোঁ যে মই কেনেকৈ অকণমান সফল হওঁ, নিজে কষ্ট কৰি বেলেগক একো ডিষ্টাৰ্ব নকৰাকৈ মই আজি অকণমান থিয় হ'ব পাৰিছোঁ। গতিকে সেইটো যদি সংকল্প সকলোৱে লয়, তেনেহ'লে সকলো সুখী হ'ব পাৰিব। আৰু সেইটোকে সংকল্প নলৈ টেটুগুৰিলৈকে এসোপা মদ খাই আমাক হাৰাশাস্তি দি থকাৰ কোনো প্ৰয়োজন নাই দেই। গতিকে আজিৰ পৰা টাটা বাই বাই। মই মা দেউতাৰ দায়িত্বটো লৈছোঁ, একদম স্পষ্টকৈ কৈছোঁ, আৰু বেলেগৰ দায়িত্ব লৈ পেলাই বেলেগৰ কিছুমান কথা শুনি যাতে মোৰ মাথাটো মই নষ্ট কৰিব লগা নহয়। প্ৰিয় বন্ধু বান্ধৱীসকল, বহুত কষ্ট পাইছোঁ, বহুত মাথাটোত মোৰ এনেকুৱা কিছুমান, মোৰ মাথাটোৱে আজি কাম কৰা নাই, একদম আপোনালোকক কৈছোঁ। আৰু আপোনালোকে ক'ব, এটা কথাই কৈছোঁ, নিজৰ সুখখিনি, আজি মই নিজৰ সুখখিনি মই নিজে আনিছোঁ, নিজৰ দুখখিনি নিজে আঁতৰাই থৈছোঁ, সুখখিনি মই নিজে কষ্ট কৰি হ'লেও আনি পেলাই কেনেকৈ মই বাকী থকা দিনকেইটা মই ভালকৈ থাকিব পাৰোঁ, মোৰ মনত সেইবিলাক ধান্দা, মোৰ মনত সেইটো সংকল্প। কিন্তু সেই সুখখিনি যদি বেলেগৰ কিছুমান কথাত যদি মই অসুখী হওঁ, মোৰ যদি মেণ্টেল কিবা এটা হৈ যায়গৈ, মই তেনেহ'লে কেনেকৈ জীয়াই থাকিম? মোৰ ঘৰখনত একো প্ৰব্লেম নাই, মোৰ হাজবেণ্ডক লৈ একো প্ৰব্লেম নাই, মোৰ ল'ৰা ছোৱালী কেইটাক লৈ একো প্ৰব্লেম নাই, মোৰ বাহিৰৰ কিছুমান প্ৰব্লেম যেতিয়া মোক হেঁচা মাৰি ধৰে, তেনেহ'লে মই কেনেকৈ জীয়াই থাকিম?
মইতো সিহঁতৰ পৰা একাষৰীয়া হ'বই লাগিব, হয়নে নহয়? তেহেঁতৰ কাৰণে মোৰ সুখৰ সংসাৰখন মই ভাঙিব নোৱাৰোঁ। কৈছোঁ বহুত দুখত। আৰু এটা কথা এইখিনিতে কওঁ, মোৰ ল'ৰা ছোৱালীহালৰ কথা কৈছোঁ। আমাৰ মাক দেউতাকৰ যিমানেই সম্পত্তি নাথাকক কিয়, আমি যিমানেই পইচা নঘটো কিয়, কিন্তু মোৰ ল'ৰা ছোৱালীহালে মোক 1 টকা এটা নিবিচাৰে। মই বুকু ডাঠ কৰি ক'ব পাৰিম। এতিয়া আগৰ কথা বাদ দিছোঁ, এই মুহূৰ্তত যদি মই কওঁ দেহা এই 500 টকা লৈছোঁ, নালাগে মায়ে তুমি থৈ দিয়া। গতিকে মই গৌৰৱ অনুভৱ কৰোঁ মোৰ ল'ৰা ছোৱালীহালক লৈ, মাইনা আৰু কাকু দুইটাকে লৈ। গতিকে সেইখিনিয়ে কথা কৈছোঁ, কেতিয়াও সিহঁতে মোক আশা নকৰে। গতিকে মই নিজে মনে ভাবি পেলাই মই কিবা এটা দিছোঁ, সেইটো বেলেগ কথা। যদি মোক মেণ্টেলি প্ৰেছাৰ দিয়ে এইটো বস্তু দিব লাগিব, এইটো বস্তু আমুক, তেতিয়া মই কি কৰিম কওকচোন? তেতিয়াতো মই অট'মেটিক আঁতৰি আহিবই লাগিব। মই ইমান কষ্ট পাইছোঁ, মই মেণ্টেলি ইমান কষ্ট পাইছোঁ। গতিকে মই আপোনালোকক জনাইছোঁ। আৰু এতিয়া কি বুলি ক'ম, মা দেউতাৰ ওচৰলৈ গ'লোঁ যদিও মানে মাৰ অকণমান কাণখন গধুৰ যে, ভালকৈ মানে কথা হেৰি কৰিব নোৱাৰে, মানে চিঞৰি চিঞৰি ক'ব লাগে। আৰু এতিয়া বৰমাও আহি পালেহি। গতিকে মই কৈ থৈ আহিছোঁ, যিখিনি বস্তু নিছোঁ বিহু দিনাখন বৰমাহঁতৰ লগতে একেলগে মিলিজুলি খাবলৈ দিছোঁ। আৰু উৰুকাৰ নিশা ৰাতি আৰু উৰুকাৰ নিশা মই ইয়াতে ঘৰতে বনাই পেলাই মা দেউতাৰ কাৰণে লৈ যাম, কৈ থৈ আহিছোঁ। বাকী বাৰু ভালকৈ আছে, সুন্দৰকৈ আছে। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি মা দেউতা ধুনীয়াকৈ আছে। আৰু এইখিনি সময়ত যদি সুখ দিব নোৱাৰোঁ, এইখিনি সময়ত যদি মা দেউতাক অকণমান সুখ দিব নোৱাৰোঁ, আগতে বাৰু যি হ'ল হৈ গ'ল, কিন্তু সেইখিনিকেতো ধৰি থাকিব নোৱাৰি। কিন্তু এই মুহূৰ্তটো যদি সুখ দিব নোৱাৰোঁ, তেনেহ'লে আমি পাপত পৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল, বহুত দুখত কৈছোঁ। এতিয়া কি ক'ম, পিঠাগুড়ি চাউল তিয়াই থৈছোঁ, খুন্দোংগৈ আৰু কাপোৰযোৰ চেঞ্জ কৰি লওঁ বাৰু। আৰু মই ভিডিঅ' ক্লিপকেইটা দেখাই দিম মাহঁতৰ ঘৰলৈ যোৱা। এতিয়া পিঠাগুড়ি খুন্দো, তাৰপিছতে আপোনালোকক কি বনাওঁ দেখাম দেই। এতিয়া ৰাখিছোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকৰ জীৱনটো যে ৰঙীল হৈ পৰক আকৌ কৈছোঁ। আৰু সকলো একদম পূৰা ব্যস্ত। আৰু সেইদিনাখন হৈছে বিহু দিনাখন হৈছে আমাৰ মাইনাৰ জন্মদিন। আৰু সেই জন্মদিনটো ইমান সুন্দৰ এটা দিনত হৈছে, বিহু দিনা। তাকো কি বিহু? বহাগ বিহু। আৰু বহাগ বিহু কি হয়? ৰঙালী হয়। গতিকে মোৰ সেইদিনাখন ৰঙীন কৰিব লাগিব ঘৰখন। গতিকে উপৰুৱা কিছুমান কথাত মই এতিয়া মনটো মানে ভাঙি নেপেলাওঁ। মই সেই দিনটো কেনেকৈ সুকলমে যায়, মাইনাৰ জন্মদিনটো ধুনীয়াকৈ পালন কৰিব লাগিব। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। বহুত দুখত মানে কিছুমান কথা আপোনালোকক কৈছোঁ। ভবা নাছিলোঁ, মানে মোৰ ঘৰৰ পৰা মই কৈছোঁ, মোৰ একদম বেজীৰ আগটো সমানো মোৰ প্ৰব্লেম নাই, একো অসুবিধা পোৱা নাই। কিন্তু মোৰ কিছুমান বাহিৰা কিছুমানে মোক ইমানেই কিছুমান কথাত মানে অশান্তি, আৰু এটা কথাই কৈছোঁ, মানে ইমান অশান্তি দি থকাতকৈ পৃথিৱীৰ পৰা গুচি যোৱাই ভাল। ইমান যেতিয়া মানুহে অশান্তি দিব, এই পৃথিৱীৰ পৰা সঁচাকৈ কথা কৈছোঁ গুচি যোৱাই ভাল, তেতিয়া সকলোৰে শান্তি। নমস্কাৰ, ৰাখিছোঁ। এতিয়া আশীৰ্বাদ কৰিব, মোক শক্তি যেন ভগৱানে দিয়ক। আশীৰ্বাদ কৰিব আপোনালোকে মোক, যাতে অকণমান কঠোৰ হ'বলৈ শক্তি দিয়ক দেই। কঠোৰ হ'বলৈ দিয়ক, কঠোৰ। কাৰণ মানুহে কিছুমান সৰলতাৰ বহুত সুযোগ লয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি পেলাই পাই গ'লোহি একদম মাহঁতৰ ঘৰ। দৈ টেকেলিটো মানে কি হৈছে, অকণমান এৰাই যোৱা নিচিনা হৈছে। এয়া লৈ আহিছোঁ, সকলোখিনি খাব লাগিব। আৰু কিবা এটা আনিছোঁ দেউতালৈ, এয়া মাইলে দি লওঁ। খুব গৰম উঠিছে একদম, বহুত মানে কামৰ মাজত আহিছোঁ। আৰু বন্ধু বান্ধৱীসকল, এয়া দেউতাই দিছে ভেন্দি, নাৰিকল আৰু লেচেৰা মাহ। আৰু এইফালে এতিয়াও মাক দেখিছে বাৰীলৈ গৈছে, মানে ছজনা পাৰিব দিছে। এয়া মোৰ কাৰণে ছজনা, এয়া চাওকচোন, দেখিছেনে? ছজনা আনিব গৈছে। আৰু এইফালে আমাৰ নেমু, এয়া এইফালে আমাৰ খৰি ঘৰ দেখিছে, এয়া চাওক কেনেকৈ থৈছে। এয়া এতিয়া মানুহ নাই আৰু কি কৰিব আৰু, এইটো ঘৰ ইমান ডাঙৰ ঘৰ। অ' বাবু, যেনিবা বৰমা